खुलुमबाय नोंथांमोना नायगासिनो दं रिपाब्लिक निउज। अदालगुरि जिल्लानि कलाइगाव टाउनाव अदालगुरि जिल्ला कृषक मुक्ति संग्राम समितिनि बानजायनायाव 28 जुलाइआव अखिल गगैखौ उदां खालामनांगौनि दाबिजों लोगोसे का आयेनखौ बातिल खालामनांगौनि थाखाय हारिमुआरि सोमावसारनाय हाबाफारि मावफुङो। बे हाबाफारिखौ मदद होयो कलाइगाव दखरा असमिया जुब मंच आक्रासु अल बिटिआर गरिया मरिया देशी छात्र सन्था और এবি আমছুৱা। सरकारक आमी এই प्रतिबादथलीर পৰা আজি प्रतिबादी যৌথ সংগঠনৰ নেতৃত্বই হকিয়াই দিব বিচাৰিছোঁ যে অখিল গগৈ বা দেৱাংগন কলিতা মুঠতে কা বিৰোধী যিসকল প্ৰতিবাদকাৰী আছে সেই সকলোকে অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিয়ক। অন্যথা অসমত যি এই প্ৰতিবাদৰ জোৱাৰ কোভিড মহামাৰীৰ এই সময়ছোৱাটো ৰাইজে আৰম্ভ কৰিছে ই নিশ্চয় এক প্ৰবল প্ৰতিবাদ হিচাপে আগবাঢ়ি যাব আৰু এই প্ৰতিবাদথলীৰ পৰা আজি এই সাংস্কৃতিক প্ৰতিবাদথলীৰ পৰা তেওঁলোকক আমি কৃষক মুক্তি সংগ্ৰাম সমিতি কলাইগাঁও আঞ্চলিক বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আক্ৰাসু বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থা আৰু এবি আমছুৱে বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই তেওঁ ভাৰত চৰকাৰক সকীয়াই দিছোঁ। তাৰ লগে লগে এইটো কথাও লক্ষণীয় যে আজি আৰু 30 তাৰিখে উচ্চ ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু ন্যায় আদালতত যি শুনানি আছে তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক বন্দী কৰি ৰাখিবৰ বাবে দিল্লীৰ আৰু বেংগলোৰৰ এছাম চৰকাৰী পক্ষত অধিবক্তাক আনিছে আৰু তেওঁলোকে যিকোনো প্ৰকাৰে অখিল গগৈক কাৰাবন্দী কৰি ৰাখিব বিচাৰিছে। অখিল গগৈৰ দৰে নেতা এগৰাকীক যদি তেওঁলোকে কাৰাবন্দী কৰি ৰাখিব পাৰে 2021 চনৰ সময়ছোৱাত নিৰ্বাচনৰ সময়ছোৱাত তেওঁলোকে নিষ্কণ্টক হ'ব বুলি যদি তেওঁলোকে ভাবিছেও এয়া তেওঁলোকে অলিক কল্পনা কৰিছে আৰু এই প্ৰতিবাদথলীৰ পৰা অতি শীঘ্ৰে অখিল গগৈক দেৱাংগন কলিতাক আমি মুক্তি দিবৰ বাবে দাবী জনাইছোঁ। না আজি এই কলাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত যি সাংস্কৃতিক প্ৰতিবাদ কৰিছে আমি সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা অখিল গগৈৰ মুক্তিৰ দাবী কৰি আহিছোঁ। অখিল গগৈক ভুৱা গোচৰত আচলতে কোনো প্ৰমাণ নোহোৱাকৈ তেখেতক ইতিমধ্যে প্ৰায় এটা বছৰ কাৰাবন্দী কৰি ৰাখিছে। আচলতে অখিল গগৈক চৰকাৰে ভয় খাইছে, অখিল গগৈৰ দৰে এগৰাকী সংগ্ৰামী সত্তাক ভয় খাইছে কাৰণে তেখেতক কাৰাবন্দী কৰি ৰাখিছে। আমি কা আন্দোলনৰ সৈতে যিসকল ব্যক্তিক আচলতে নেতাক কাৰাবন্দী কৰি ৰাখিছে তেখেতসকলক অতি শীঘ্ৰে মুক্তিৰ দাবী জনাইছোঁ আৰু এই যিখন জাতিধ্বংসী কা এই জাতিধ্বংসী কা আমি বাতিলৰ তীব্ৰভাৱে আমি দাবী জনাইছোঁ। ভৱিষ্যতৰ দিনত এই লকডাউন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰা হ'ব ৰাইজৰ সহযোগত আৰু বিজেপিৰ যি ধৰণৰ কূটকৌশল এই কূটকৌশল কিন্তু সম্পূৰ্ণ ফাদিল কৰা হ'ব। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ ডাঙৰীয়াক আমি অতি শীঘ্ৰে মুক্তিৰ দাবী জনোৱাৰ লগতে কা বাতিল কৰাৰ কাৰণে আমি কিন্তু দাবী জনাইছোঁ। অন্যথা কিন্তু 2021 সমাগত নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচন। অসমৰ ৰাইজ ইতিমধ্যে একগোট হৈছে। অসমৰ ৰাইজে কিন্তু এই বিজেপি চৰকাৰক অসমীয়া মানুহক যি প্ৰতাৰণা কৰা চৰকাৰ আছে এই চৰকাৰখনক কিন্তু দলিয়াই পেলাবৰ কাৰণে কিন্তু কুণ্ঠাবোধ নকৰিব।